আৰু আজি ইয়াতে মানে এসাঁজ খোৱা হ'ব বিকজ এতিয়া ডিচেম্বৰ ন ডিচেম্বৰ আজি 23 তাৰিখ আৰু এতিয়া একদম মানে বতৰটোৱে আচলতে পাৰ্টি খোৱা বতৰ ন চ' সেইকাৰণে মানে ঘৰত এসাঁজ বনাই মেলি হ'লেও মানে পথাৰত খোৱা আমেজে বেলেগ আৰু ল'ৰা চোৱা ভাই কিবা মেম্বাৰ আহিছে এটা এটাকে কি আছে হাতত মাংস জোল আৰু এইফালে এজনী এইফালে পচন্দ এটা আৰু এইফালে কৰবি আৰু এইফালে আছে আপোনাৰ গাহৰি আৰু এতিয়া আপোনাৰ লখিমপুৰ পৰা আহি বিপুৰা মাইনাহঁতৰ মৌপিয়াত সোমালোঁ আৰু সোমাই ধুনীয়াকৈ আপোনাৰ গৰম চাহ খালোঁ আৰু যিহেতু এতিয়া ৰাতি হ'লগৈ ন ঠাণ্ডা বেছি হৈছে সেইকাৰণে ভাবিলোঁ আমাৰ মাফলাৰকে মূৰত ধুনীয়াকৈ অকণ বান্ধি লওঁ আৰু কাণকেইটা ঢাকি তেতিয়া ঠাণ্ডাৰ পৰা অলপ হ'লেও বাচি পাওঁ আৰু